গাইস কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল বৰ্তমান বতৰ বহুত বেয়া হৈ আছে আৰু ভিডিঅ'বোৰ দিছো মৰমবোৰ ভালেই হৈছে বাৰু লাহে লাহে হলে মৰমবোৰ অকমান হলেও পাইছো মৰমবোৰ পালে আচলতে ভিডিঅ'বোৰ বনাবলৈ মন যায় বুলি আপোনালোকক হয়তো কৈ আছো এটো আলমণ্ড গুছাই আছো মই মানে আজি এটা বেটাৰ কাৰণে এটা ৰেচিপি বনাম জান দুপলা ঠুম কৈ দিম দেই এফালে বেটা বহি আছে বেটাই কিবা এটা খেলি থাকোঁতে দুখ পালে এইটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ কাজু হয় ৰ'বা কাজু বাদাম অৰ্ডাৰ কৰিছিলোঁ আৰু কাজু বাদাম মই ল'ম কিমান ল'ম ইমানেই ল'ম লোৱা এতিয়া মই দেখুৱাই আছোঁ এইফালে লৈছোঁ কাজু বাদাম এইফালে লৈছোঁ আলমণ্ড এইবোৰ আলমণ্ড এইটো লৈছোঁ ৰঙা দালি এইটো লৈছোঁ মগু দালি আৰু তলত আছে জহা চাউল সো গাইজ মানে মই এতিয়া এইকেইটা ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিম আৰু বেটাক মই দিনে 2 চামুচকৈ বনাই খুৱাম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনালোকেও ট্ৰাই কৰিব পাৰে যাৰ নেকি কেঁচুৱা মাক আছে খুৱাব পাৰে 6 মান্থৰ পৰা খুৱাব পাৰিব চ' মই এইকেইটা ধুই ল'ম হেল্ল' গাইজ মই এফালে পাছফালৰ বাৰান্দাত বহি এইখিনি ধুব লৈছোঁ ধুনীয়াকৈ ধুই ল'ব লাগিব কাৰণ পিঠাগুড়ি কৰাৰ পাছততো ধুব নোৱাৰিম গতিকে এইখিনি মই এতিয়া ভালদৰে খচি ধুই লৈছোঁ পাছফালৰ বাৰান্দাত বহি মোৰ চেহেৰাটো ইগন'ৰ কৰক বস্তুখিনি চাওক মই কাম কৰি আছোঁ এফালে আমাৰ জানে বহি আছে চাওক এইটো আনো কুক কৈ দিয়া কুক কুক যিহেতু গাইজ আমাৰ ঘৰত মেলিবলৈ মানে এইখিনি একোৱেই নাই গতিকে ডলাখনকে ভালদৰে মোহাৰি মেলিব লৈছোঁ আৰু বতৰটো চাওকচোন বতাহ ইমান মাৰিছে শুকাব নে নুশুকাব মোৰ সন্দেহে হৈছে তথাপিও চেষ্টাটোতো কৰি চাওঁ ক'ত মেলোঁ চাই লওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ দেখিছেনে নহৰা একে হৈছে কাম কৰোঁ মানে এইফালে চাওক এইজন তো গাইজ মই এতিয়া পগাই আছোঁ গাখীৰ বৰ্তমান আৰু ঘৰটো ইমান বেছি লেতেৰা হৈ আছে লেতেৰা মানে কি এতিয়া বৰষুণ দি থকা নাই জানো বৰষুণ দিলে আমাৰ কেঁচা পাকঘৰটো আচলতে বহুত বেছি হৈ যায় যিমান সাৰিলেও আচলতে সৰা যেন নালাগে বেছি বেয়া হৈ যায় মই এতিয়া ঘৰটো সাৰি লওঁ তাৰপাছত আমাৰ আচলতে আমি বেছিভাগ কেঁচা ঘৰতে কাম কৰোঁ কেঁচা ঘৰটোতে পকা ৰুম বুলি ক'বলৈ অকল দুটা আছে সেই ৰুমটোত আমি অকল বাহিৰত মানুহ আলহী বহে আমাৰ আৰু শোৱা ৰুমটো সেই দুটাই পকা এই কেঁচা ঘৰটোতে আমি বেছিভাগ থাকোঁ আগফালে আমি ইমান নাথাকোৱেই সেইকাৰণে চাগে মোক প্ৰতিটো ভিডিঅ'তে আচলতে কেঁচা ঘৰতে ভিডিঅ'টো কৰা দেখে চ' গাইজ মই এতিয়া হেৰিখিনি শুকুৱাই আছোঁ কেতিয়া শুকাই মই খুন্দালৈকে অলৰেডি এভৰিথিং দেখুৱাই থাকিম যদিহে পাৰোঁ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই এইফালে গাখীৰ পগাই আছোঁ দেহালে আৰু সেইটোৱে আৰু আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ সদায় যাতে মোৰ মনৰ আশাবোৰ আপোনালোকে পূৰণ কৰে চ' চাই থাকিব এইফালে মই দিছোঁ তাল মিচিৰি ইয়াত বনাই আছোঁ মই বৰ্তমান চুজি মোৰ হানটো নালাগে ভাত খাব আমি খালোঁ বাৰু তাৰপাছত এতিয়া বেটাক ভাবিছোঁ চুজি অকণকে খুৱাই ল'ম খাবা পেটে তাৰ নভৰিলে তাৰতো মনটো লাগি থাকে সি খাবলৈ কিন্তু মন কৰা নাই তথাপিও যেনে হ'লেও খাই ল'ম তাৰপাছত হ'লেও হ'ব
এইফালে চাওক চুজি আমাৰ দেহাক খুৱাব লৈছোঁ এইফালে দেহা বহি আছে দেহা মামা খাবা দেই জান মামা খাবা দেই নো 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 তো ফ্ৰেণ্ডছ মই এতিয়া খুৱাই লওঁ তাৰপাছত লগ পাই আছোঁ এবাৰ আমি বিচনাত পৰি আছোঁ আমাৰ ধুন মানুহে শুই থাকি বেয়া পাইছে কাৰণে বহুত দুষ্ট কৰি আছে দেই কৈ দিয়াচোন গাইজ আমি দেহাই শুই থাকোঁতে ময়ো শুই আছিলোঁ টোপনি ভালকৈ নগ'লোঁ বাৰু আকৌ উঠিলে মানে মইতো শুবলৈ নাপাওঁ এতিয়া 2টামান বজা নাই 1:30মান বাজিছে চাহ অকণ খোৱা নাই ৰাতিপুৱাও নাখালোঁ চাহ পানী অকণমান বনাওঁগৈ ৰঙা চাহ কাপ নাখালে মোৰ আজি মনটো ভাল নালাগিব ত' মই এতিয়া বনাই লওঁ এইফালে জান জান চাহ পানী খাই লওঁ আকৌ এইফালে চাহ গাখীৰ চাহ পানী খাবা জান লোৱা বিস্কুট খাই বেয়া পাই দিছোঁ ঠিক ফাইনেলি ইফালে হৈছে গাখীৰ চাহ মানে লাল চাহ খাম বুলি ভাবিছিলোঁ গাখীৰ চাহ বনাবলৈ মন গ'ল আৰু গাখীৰ চাহ খাই বহুত ভাল পাওঁ প্ৰেগনেঞ্চি টাইমত আচলতে গাখীৰ চাহ খাব নালাগে মই তেতিয়া বহুত বেছি গাখীৰ চাহ খালোঁ ইমান বেছি গেছ হ'ল তেতিয়াৰ পৰা গাখীৰ চাহ খোৱাটো কমাই দিলোঁ পেলালা উঠাই লোৱা চাহকাপ খাই লওঁ ভাত খাবৰ কাৰণে বনাই আছোঁ মই এইফালে আলু পিটিকি খুৱাই আছোঁ দেহা মানুহক মাম এয়া চাওক অৱস্থা মোৰ অৱস্থাটো ইগন'ৰ কৰিব মই দেহাক এতিয়া ভাত খুৱাই আছোঁ তাৰপাছত মই খাব লাগিব ইয়াক খুৱাই লওঁ তাৰপাছত মই খাম এতিয়া 2:30 বাজিলে গধূলিয়ে কৰিম নেকি মিক্সাৰটোত গ্ৰাইণ্ড কৰিব লাগিব সেইপিনে শুকুৱাই থৈ দিছোঁ টিংপাতৰ ওপৰত আৰু মই বেটাক খুৱাই লৈছোঁ লাগি ধৰিব দে যাম দুখৰ কথা কি ক'ম মই আচলতে এটা কথা নাজানিলোঁ দালি দুবিধ আচলতে তিয়াই থ'ব লাগিছিলে 1 ঘণ্টামান হ'লেও বা আধা ঘণ্টা হ'লেও মই অলপ নিতিওৱাকৈ কৰিলোঁ লাষ্টত এয়া যিমান গুড়ি হ'লেও চাউলটো অকণমান গুড়ি হ'ল বা দালিটো এয়া তিয়াই থ'ব লাগে বুলি মই নাজানিলোঁ আমারে ময়না শুব আম্মা কোৱা আকৌ এতিয়া আম্মা কাদে আম্মা আকৌ কোৱা আম্মা 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 কাদে আম্মা কাদে তো গাইছ সেইফালে আমি খাব লৈছোঁ এতিয়া ভাত
আজি ইমানতে সমাপ্ত কৰিছোঁ।